আজি সন্ধিয়া মৰিগাঁও জিলাৰ লোচনাবৰী গাঁৱৰ পৰা মৰিগাঁও জিলা চোৰাংচোৱা অভিযান চলাই 2জনকৈ ভুৱা SP আটক কৰে। আটক হোৱা ভুৱা SP দুটাক্ৰমে মৈৰাবাৰী দৰবাধি গাঁও উৰুমত ভাৰুৰ আৰু ৰছিদুৰ ইছলাম ফিটৰ ৰছিদুৰ ইছলাম লোচনাবৰী গাঁৱত থকা ৰছিদুৰ ইলেক্ট্ৰনিকছৰ নামৰ নিজা দোকানৰ চলিছিল এই অভিযান। মৰিগাঁও জিলা চোৰাংচোৱা উত্তৰ অভিযান এটা লেপটপ এটা স্কেনাৰ এটা প্ৰিণ্টাৰ এটা ছয়েল মেচিন SP আৰু DC নামৰ ভুৱা ছিল মোহৰ 2টা মোবাইল 2টা আৰু বুজন পৰিমাণৰ অবৈধ নথি পত্ৰ জব্দ কৰে। মই কৰা নাই। মোৰ অৰিজিনেল পুলিচ ভেৰিফিকেশ্যন মই 8 তাৰিখত চেন্নাই যাবলৈ খুজিছিলোঁ। ইয়াৰ পৰা PDF বনাইছোঁ। মোৰ মোবাইলত তেতিয়াও আছে, PDF বনাইছোঁ। মানে কি ডিপাৰ্টমেণ্টৰ কাগজ দিয়ে আৰু মই নাজানো। মই মোৰ দোকানো নহয়, মোক ঘৰৰ পৰা উঠাই আনিছে। এতিয়া মোৰ PDFটো খালি বনাইছোঁ অৰিজিনেলটো। দুৰাবান্দি BDP তোমাৰ কি হয়? মোৰ হেৰি হয়, ভাইটি হয়। সৰু ভাইটি কি নাম? রাব্বুল হোসেন। ওরা লৈ যাব নাকি? আচ্ছা